ফাইনেলি আমাৰ দোকানৰ ভিতৰৰ কামবোৰ হৈ গ'ল আৰু কি দোকান কোন জেগাত খোলা হৈছে থাম্বনেইল দেখিতো গমেই পাইছে আপোনালোকে ইলেক্ট্ৰিকেল আৰু ইয়াত হ'লচেলৰ কামবিলাক হৈ আছে আৰু মিষ্টেড ইলেক্ট্ৰিকেল কামখিনি হোৱাৰ পাছতেই এয়া ফল চিলিঙৰ কাম আৰম্ভ হ'ব। এই ফল চিলিংখিনি লগোৱাৰ পাছতে 10-15 দিনৰ ভিতৰত দোকান ওলাই যাব। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিব। নেক্সট ভিডিঅ'টোত আমাৰ ফাইনেল দোকানৰ লুকটো আপোনালোকৰ মাজলৈ সোনকালেই লৈ আনিম। আৰু এই ডাঙৰ গছজোপা দেখিছেনে? এই ডাঙৰ গছজোপাৰ তলতে আকাশ টিভিৰ টিকটুক গানটো তাতে শ্বুটিং কৰিছিলে।